নমস্কাৰ সন্মানীয় অভিভাৱক অভিভাৱিকাসকল মই সুজাতা দাস গাৰোপাৰা কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী কৰ্মৰত শিক্ষয়িত্ৰী যে আজি আমি আলোচনা কৰিম যে শিশুসকলক আমি লিখাৰ প্ৰতি মানে বৰ্ণ লিখাৰ প্ৰতি আমি কেনেদৰে প্ৰয়াস কৰিম যে শিশু পোনপ্ৰথম অৱস্থাত শিশুৱে পঢ়িবলৈ শিশুৱে সহজে পঢ়াখিনি সিহঁতৰ অতি সোনকালে সিহঁতৰ মুখস্থ হৈ যায় বা কবিতাখিনি বহুত সহজে সিহঁতে কৈ দিব পাৰে কিন্তু লিখাৰ ক্ষেত্ৰত দেখা যায় যে শিশুৰ বহুত জটিলতা সিহঁতে অনুভৱ কৰে সেয়ে শিশুক লিখাৰ ওপৰত আমি কিছুমান আজি কৌশলৰ বিষয়ে আলোচনা কৰিম যে অসমীয়া বৰ্ণমালাখিনিৰ মাজৰ পৰা আটাইতকৈ অসমীয়া বৰ্ণমালাখিনিৰ মাজত স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ দুটা ভাগত ভাগ থাকে তে আমি পোনপ্ৰথমে কি কৰোঁ আমি পোনপ্ৰথমে স্বৰবৰ্ণখিনি শিশুসকলক প্ৰথমতে পঢ়াওঁ তাৰ পিছত আমি ব্যঞ্জন বৰ্ণখিনি পঢ়াওঁ কিন্তু যেতিয়া আমি লিখিবলৈ শিকাম শিশুক তেতিয়া কিন্তু এই বৰ্ণমালাখিনিৰ মাজত যিটো আটাইতকৈ সহজ বৰ্ণ তাৰ পৰাহে আৰম্ভণি কৰিব লাগিব আৰু এই বৰ্ণমালাখিনিৰ মাজত বিবেচনা কৰি চোৱা হৈছে যে শিক্ষা বিভাগৰ যিবিলাক বুদ্ধিজীৱী আছে সিহঁতে বিবেচনা কৰি চাইছে যে এই বৰ্ণমালাখিনিৰ মাজৰ পৰা আটাইতকৈ সহজ বৰ্ণটো হ'ল ব ব্যঞ্জন বৰ্ণৰ মাজত যিটো ব থাকে সেইটো আটাইতকৈ সহজ সেয়ে আমি শিশুক যেতিয়া আমি লিখিবলৈ শিকাম তেতিয়া আমি প্ৰথমতে আমি বটোৰ পৰাহে আৰম্ভ কৰিম কিন্তু তাৰ আগতে আৰু অলপমান আমাৰ কৰণীয় থাকে যে আমি সাধাৰণতে দেখা পাওঁ যে কিছুমান শিশু পোনপ্ৰথম অৱস্থাত সিহঁতে কলম বা পেঞ্চিলটো পোনপ্ৰথমে সিহঁতে সঠিকভাৱে ধৰিব নোৱাৰে ইয়াৰ কাৰণ হ'ল শিশুৰ হাতৰ যে আঙুলিৰ এই মাংসপেশীবিলাক থাকে এই আঙুলিৰ এই মাংসপেশীবিলাক কি থাকে বহুত নৰম থাকে এই সূক্ষ্ম মাংসপেশীবিলাক সিহঁতে সক্ৰিয় হৈ নাথাকে সেয়ে সিহঁতে কলমডাল আঁচডাল চিধাকে সিহঁতে দিব নোৱাৰে যেতিয়া ব লিখিব বৰ আঁচডাল আমি যেনেদৰে চিধাকে পটককে দিব পাৰোঁ কাৰণ আমাৰ এই আঙুলিৰ এই মাংসপেশীবিলাক ইতিমধ্যে সক্ৰিয় হৈ গৈছে কিন্তু শিশুৰ সেইখিনি নাথাকে সেয়ে শিশু প্ৰথম অৱস্থাত সিহঁতে কলম বা পেঞ্চিল ধৰোঁতে বৰ কষ্ট পায় কিন্তু কিছুমান শিশু তাৰ মাজত কিছুমান শিশু এনে অটোমেটিকলি বস্তুখিনি আহি যায় কিন্তু বহুত শিশুৰ মাজত আমি এই বস্তুটো আমি দেখিবলৈ পাওঁ যে শিশুৱে পোনপ্ৰথম অৱস্থাত কলম বা পেঞ্চিলডাল ধৰোঁতে বহুত কষ্ট অনুভৱ কৰে আৰু ইয়াৰ বাবে আমি কিছুমান কৌশল অৱলম্বন কৰিব লাগে যাতে শিশুৰ এই মাংসপেশীবিলাক সক্ৰিয় যে সেই বস্তুসমূহ হ'ল যে শিশুক আমি পোনপ্ৰথম অৱস্থাত কিছুমান সূক্ষ্ম বস্তু আঙুলিৰে বুটলিব দিব লাগে যেনেকুৱা ধৰণৰ ঘৰত কিছুমান আমাৰ সৰু সৰু বস্তু থাকে যেনেকুৱা ধৰক মণি আকৃতিৰ হ'ব পাৰে বা ঘৰত থকা বুট মটৰমাহ ৰাজমাহ যিবিলাক সৰু বস্তু বা সৰু সৰু শিলগুটি এই বস্তুবোৰ আপোনালোকে শিশুসকলক বুটলিব দিব তেতিয়া শিশুৰ কি হ'ব শিশুৰ মাংসপেশীবোৰ এই আঙুলিৰ এই সূক্ষ্ম মাংসপেশীসমূহ কি হ'ব সক্ৰিয় হ'ব এই কৌশলটো মই আপোনালোকক দেখুৱাই দি আছোঁ যে শিশুক কি কৰিব শিশুক পোনপ্ৰথমে সিহঁতৰ আঙুলিসমূহৰ মাংসপেশীবিলাক যাতে সক্ৰিয় হয় তাৰ বাবে কিছুমান এনেধৰণৰ সৰু সৰু বস্তু সিহঁতক আঙুলিৰে বুটলিব দিব যেনেদৰে মই লৈছোঁ চাউল বুট আৰু বুটৰ দালি আৰু বুট মোৰ ঘৰত এইখিনি বস্তু থকা বাবে মই এইখিনি বস্তু সংগ্ৰহ কৰিব পাৰিছোঁ আপোনালোকৰ ঘৰত যদি আৰু বেলেগ বস্তু থাকে সেইবিলাকো দিব পাৰে মানে সৰু হ'লে হ'ল এই বস্তুবিলাক শিশুক কি কৰিব এটা এটাকৈ গণিব দিব এনে আঙুলিৰে এনেদৰে উঠাই এনেদৰে গণিব দিব এনেদৰে গণাৰ সময়ত কি হ'ব সিহঁতৰ সংখ্যাৰ যিটো জ্ঞান সেইটো সিহঁতৰ আয়ত্তত আহি যাব যেনেদৰে 1 এইটো 2 এইটো 3 এটা চাউল ল'ব ক'ব 4 5
শিশুৰ সৰু সৰু আঙুলিৰে সিহঁতে টুপ টুপকৈ উঠাব পাৰিব। কিন্তু ইয়াতে মই আৰু এটা কথা কৈ দিওঁ যে ইয়াতে এটা সাৱধানতাও ল'ব লাগিব যে শিশুৱে কিন্তু কি কৰে, এই সৰু মণিবিলাক, এই সৰু মণি হওক বা বুট হওক এই ধৰণৰ বস্তু শিশু নাকেৰে সোমাই দিয়া আমি বহুত ঘটনা পৰিলক্ষিত হওঁ বা শুনিবলৈ পাওঁ। সেয়ে শিশুক সদায় বুজাই দিব যাতে এইবিলাক বস্তু নাকেৰে বা মুখত কেতিয়াও নিদিয়ে। এইটো আপোনালোকে সদায় সিহঁতক এই সাৱধানতাখিনি সিহঁতক শুনাব বা আপোনালোকে অৱলম্বন কৰিব। ইয়াৰ পিছত এইখিনি প্ৰয়াস যেতিয়া আপোনালোকে কৰি ল'ব, এই বুটলা যেতিয়া প্ৰয়াস সেইটো হৈ যোৱাৰ পিছত আপোনালোকে কি কৰিব, এনেদৰে চিলেট আৰু পেঞ্চিলৰ সহায়ত, মানে আখৰ শিকাৰ ক্ষেত্ৰত আটাইতকৈ ভাল প্ৰয়াস আমি চিলেট আৰু পেঞ্চিলেৰে কৰিব লাগে। কাৰণ কলমবোৰ পিছল হোৱাৰ বাবে শিশুৰ যিটো লিখোঁতে সিহঁতৰ হাতৰ পেশীবিলাক সিহঁতৰ সঠিক নহয়, কেতিয়াবা অলপমান পিছল খোৱাৰ দৰে হয়। সেই পোনপ্ৰথম অৱস্থাত চিলেট আৰু পেঞ্চিল এইটোৱে আটাইতকৈ উত্তম হয়। এনেদৰে আপোনালোকে এনেদৰে 1 2 3 4 5ডাল এনেদৰে আঁচ টানি ল'ব। শিশুক এনেদৰে 5ডাল আঁচ আপোনালোকে টানি দি দিব। তাৰপিছত এই স্বৰবৰ্ণ অফলাখিনিক স্বৰবৰ্ণ আৰু কফলাখিনিক আমি ব্যঞ্জন বৰ্ণ বুলি কওঁ। এইখিনিৰ মাজৰ পৰা এই বটো বাছি ল'ব লাগিব। বটো আটাইতকৈ সহজ। এতিয়া মই আপোনালোকক দেখুৱাই দি আছোঁ যে শিশুক কেনেদৰে লিখাৰ বাবে অভ্যাস গঢ় দি তুলিব। আমি বটো বাছি লোৱাৰ পিছত আমি দেখুৱাই দি আছোঁ যে প্ৰথমতে 1 নম্বৰ আঁচ যিটো আছে, এইটো 1 নম্বৰ আঁচৰ আমি চিধাকৈ এইদৰে আমি 1 নম্বৰ আঁচত আমি চিধাকৈ এনেদৰে এটা আঁচ টানি ল'ব লাগিব। তাৰপিছত 1 নম্বৰৰ পৰা 3 নম্বৰলৈকে আৰু এটা এনেদৰে টানিব লাগিব। তাৰপিছত ইয়াৰে পৰা 5 নম্বৰৰ পৰা আকৌ 1 নম্বৰ, মানে এইটো প্ৰথমতে এইটো আমি আঁচডাল টানি ল'ম। এইটো 1 নম্বৰ আঁচডালৰ পৰা 1 নম্বৰৰ পৰা চিধাকৈ 3 নম্বৰৰ পৰা আকৌ চিধাকৈ 5 নম্বৰৰ পৰা আকৌ ওপৰলৈ উঠি যাব। এনেদৰে বৰ লিখাৰ শিশুক প্ৰয়াস কৰিব লাগে। তাৰপিছত বৰ লগত যেনেদৰে ৰটো মই দেখুৱাই দি আছোঁ যে একে হ'ব। প্ৰথম অৱস্থাত আমি চিধাকৈ এডাল আঁচ টানি ল'ম। লোৱাৰ পিছত ইয়াৰে পৰা 1 নম্বৰ আঁচডালৰ পৰা আমি 3 নম্বৰ আঁচলৈ টানিম, চিধাকৈ টানিম। যদিও বেকা হৈছে, বেকাকৈ চিধা হ'ব লাগিব। এনেদৰে বেকা যদিও কিন্তু বেকাৰ লগত চিধা হ'ব লাগিব। এনেদৰে হোৱাৰ পিছত তাৰপিছত আকৌ 3 নম্বৰৰ পৰা আকৌ 5 নম্বৰৰ পৰা আকৌ ওপৰলৈ 1 নম্বৰলৈ গুচি যাব। তাৰপিছত ৰৰ মাজত যিটো এই আঁচডাল আছে, এইডালৰ বাবে আমি 2 নম্বৰ আঁচৰ পৰা 3 নম্বৰ আঁচৰ মাজত টানি দিব লাগিব। এইটো হৈ গ'ল ৰ। সেই ঠিক একেদৰে ওৱাব একেই হ'ব, চেম পদ্ধতি। চিধা মানে এই পদ্ধতিত চিধা এনেকৈ। তাৰপিছত আকৌ এনেকৈ আকৌ তলৰ পৰা ওপৰলৈ উঠি যাব। আৰু ওৱাবৰ মাজৰ যিটো এই চিনটো আছে, এইটো দিবৰ বাবে আমি ইয়াতে এনেদৰে 4 আৰু 5ৰ মাজত চেষ্টা কৰিম। এতিয়া চাওক কিমান সহজে শিশুৱে এনেদৰে কৰিব পাৰিব। প্ৰথম অৱস্থাত অলপমান অসুবিধা যদিও হয়, কিন্তু সিহঁতে কৰি উঠিব পাৰিব। আৰু ইয়াৰ পিছত এইখিনি যেতিয়া সিহঁতে আঁচবিলাক দিব, এই আঁচবিলাক যদি আগৰ প্ৰয়াসখিনি কৰাৰ পিছতো যদি শিশুৰ সঠিকভাৱে আঁচবিলাক টানিব নোৱাৰে, তাৰ বাবে আৰু এক পদ্ধতি আছে। সেইটো হ'ল যে বজাৰত কিছুমান এনেধৰণৰ বহি পোৱা যায়, কিতাপ পোৱা যায়। এইবিলাকক কাৰ্চিপ বুলি কোৱা হয়। এইটো মই সংখ্যাটো মোৰ উপলব্ধ আছে বাবে মই সংখ্যাটোৱে দেখুৱাই আছোঁ যে যেনেদৰে এই 27ত
ফুট দি 27টো যে আছে শিশুক কি কৰিব লাগিব, এইটো লক লগাব দিব লাগিব। এনেদৰে 27ৰ ওপৰে সিহঁতে হাত ঘূৰাব লাগিব। এনেদৰে ফুটবিলাক সিহঁতৰ জোৰা লগাব লাগিব। তেতিয়াহ'লে শিশুৱে কি হ'ব, সিহঁতৰ আঁচ টনা বা কিবা এটা লিখা সেই অভ্যাসখিনি সিহঁতৰ লাহে লাহে গঢ় লৈ উঠিব। এইখিনিও আপোনালোকে কৰিব পাৰে। যিয়ে হওক, এইখিনিয়ে আজি মোৰ ভিডিঅ'টোৰ বিষয়বস্তু আছিল। এই ভিডিঅ'টোৰ মাজত যদি কোনো বিষয় মোৰ ভুল ভ্ৰান্তি হৈ থাকে তেতিয়াহ'লে মোক ক্ষমা কৰিব। ধন্যবাদ।